মৰ্নিং কি খবৰ আপোনালোকৰ সকলো ভালে আছে কুশলে আছে আমি এতিয়া যাওঁ আমি যাব লৈছোঁ এঠাইত ক'ত যাম আপোনালোকে দেখিব বাৰু ভিডিঅ'ৰ জৰিয়তে তো ভিডিঅ'টো শেষলৈ চাই থাকিব তেতিয়াহ'লে সকলোবিলাক দেখিব আহা আমি আজি এঠাইত যাম তুমি ক'ত উঠিবা इनके भिडिओ लगाइছোঁ মানে ইমান মানে অসুবিধা হৈছে এনেকৈ ভিডিঅ' কৰিবলৈ এই কৈছোঁ এতিয়া তাহাঁতক বাই বাই দিয়া এইফালে বাই 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 আকৌ আহিম দিয়া আকৌ আহিম দে তুমি তাত আৰু থাকা গাড়ী আহিব আমি মামা মনৰ মামাহঁতৰ ঘৰত ব'ল আকৌ আহিম দিয়া দে কৈছোঁ দাদা বাই বাই বুলি কোৱা বাই বাই বেহাৰ ফুলা দেখি কি গান দেজাৰ কি কৰা মনে এই নাচাচোন কি ধুনীয়া বাস ড্ৰাইভাৰ হায়াৰ কৰি লৈ আৰু এয়া গাড়ীখন আনিব যাব ওলাইছে পেহীলৰ কাৰ পেহীও আহি পিছে হঠাতে আমি মানে মাৰ ঘৰত গৈছিলোঁ তাৰ পৰা মানে বাহিৰে মোক মানে তাত থৈ তাৰ পৰা মানে গৈছে আৰু মানুহজন ভাইটি গৈছে পেহী ল'ৰাযোৰ গৈছে আৰু হঠাৎ মানে পেহীহঁতো আহি পেলাই ধুনীয়া লাগিছে সকলোবিলাক আহি পোৱাৰ লগে লগে আৰু এয়া ধুনীয়াকৈ যাব ওলালে গাড়ীখন আমাৰ গাড়ীখন লৈ ভাইটিও গৈছে লগত আৰু এতিয়া মানে গাড়ীখন আনিবগৈ আৰু দেউতা আগতে গৈছে কাৰণ দেউতা অলপ কিবা কিবি কাম আছে কাৰণে মানে আগতে গৈছে আৰু এতিয়া মানে যাব আৰু আমাৰ এওঁলোক আকৌ ধুনীয়াকৈ লৈ আহিব গাড়ীখন আমাৰ নতুন আলহী আৰু নতুন আলহী ঘৰলৈ আনিব কাৰণ ইমান ধুনীয়া এটা সপোন ইমান ধুনীয়া এটা ধুনীয়া দিন আৰু আজি ভাইটিৰ বাৰ্থডেও তাতো মানে গাড়ীখন আহিব আমাৰ ঘৰলৈ তো সেইকাৰণে এয়া আনিব যাব আৰু ইফালে সকলোবিলাক হেৰি কৰি মাছ আনিছিলে মানে ৰাতিপুৱাৰ খানা হ'ব কিন্তু এতিয়া মানে দিনত মানে এইফালে পেহীয়ে মাছ বাচি আছে আৰু পেহীহঁতো আহি পাইছে সকলোবিলাক ধুনীয়া লাগিছে আহিবৰ লগে লগে আৰু এয়া যাব ওলালে আৰু মই কৈছিলোঁ পেহী মাছ বাচিছে এয়া পেহীক পূৰা একদম ঘৰত আহি কাৰণ ঘৰত আহিলে মানে কোনো বহি থাকিব নোৱাৰে কাৰণে পেহীয়ে ক'লে দিয়া মোক কি কাম আছে এয়া মাছ বাচি আৰু মই ভিডিঅ' বনাই আছোঁ বাবু ফটো তুলবি সেৱা এটা কৰি দে গাড়ীখনো ইয়াৰ পৰাই ফটো হ'ব 24
কোৱা বঢ়িয়া এক্সপিৰিয়েঞ্চ বঢ়িয়া ফিচাৰ্ছ 2 ইয়াৰ বেগ এলুমিনিয়াম বাৰু লাগি আহে আৰু চিট কভাৰো বঢ়িয়া ধুনীয়া কমফৰ্টেবল হৈ আছে বাকী বঢ়িয়া একদম মাৰ্চিডিজ ব্ৰেণ্ড কা গাড়ী है पूरा एक्सीलेंट আৰু গাড়ীখন আহি পাওঁতে পাতে অলপ দেৰিও হৈ গ'ল গধূলিও হৈ গ'ল মানে ডিলাৰ পৰা ওলাওঁতে অলপ দেৰি হ'ল এতিয়া ঘৰত আহি পোৱাৰ লগে লগে আমাৰ নতুন আলহীজনক আদৰিবৰ কাৰণে সকলোবিলাক ৰেডি হৈ আছে আৰু মায়ে ইয়া ধুনীয়াকৈ সকলোবিলাক নিয়মেৰে যেনেকৈ নিয়ম কৰে আৰু এখন গাড়ী নতুন গাড়ী ঘৰলৈ আহে তেনেকৈ মায়ে ধুনীয়াকৈ নিয়মবোৰ কৰিলে আৰু সকলোবিলাক আছে বাৰু ইয়াতে ইমানেই ভাল লাগিছে নহয় দেউতাও বহুতে সুখী মাও বহুতে সুখী কাৰণ ইমান দিনৰ এটা নতুন আশা আৰু ধুনীয়া এটা নতুন বছৰত ধুনীয়া এটা মানে আশা এটা পূৰণ কৰিলে ভাইটিয়ে মানে আৰু ইয়া লাগি দিয়াচোন ঘৰত এখন নতুন গাড়ী তাৰ কাৰণে ইয়া ভাইটিয়ে ল'লে আৰু দেউতা আৰু ভাইটি দুয়োটা লগ হয় আৰু ধুনীয়াকৈ ৰাখিলে হ'ল সদায় ভগৱানে যাতে ভালদৰে চলাই নিয়ে ভালদৰে থাকে আমাৰ নতুন আলহীজন আৰু তাৰে কামনা কৰিছোঁ সদায় ভালে থাকে আৰু ধুনীয়াকৈ চলি যায় জীৱনটো আৰু ধুনীয়াকৈ চলিলে হ'ল আৰু কাৰণ গাড়ী এখন হয়তো জানেই নহয় বহুতো মানে বাধা বিঘিনি বহুতো মাজেৰে মানে গাড়ীখন চলাব লগা হয় বা বহুতো মানে আপোনালোকে হয়তো বুজি পায় মই কি ক'ব খুজিছোঁ আৰু ধুনীয়াকৈ চলাই নিলে হ'ল আৰু চলি গ'লে হ'ল আৰু গোটেই জীৱনটো মই দিন দিয়ক এই নহয় চকাটো ইনিচিয়েলি তো ব্ৰেক মাৰি দিবি আপুনি অলপ পিছাই যাওক মা আই পিছে আছোন মোৰ সিগনেলটো লিখক পুৰা লিখক দে আইছে হে নীলিম মামা নীলিম মামা মজা বঢ়িয়া আৰু পিছে Data. আহিব লগে লগে ধুনু ললা আনি গৈ বেঙা 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 বেঙাটো তেনেকুৱা পাৰ্টি বুলিবলৈ একো নাই মানে এখন শৰাই আগবঢ়াইছে গাড়ীখনৰ নামত আৰু আজি মানে মোৰ ভাইটিৰো বা জন্মদিন আৰু তাৰ জন্মদিন মানে এটা ধুনীয়া গিফ্ট এটা আনিছে বা ধুনীয়া এটা গিফ্ট দিছে তাৰ কাৰণে বহুত মানে ভাল লাগিছে আৰু সকলোৰে আৰু ইয়াৰ ওচৰৰ মানুহখিনিক অলপ চাহ তাহ খাব মাতিছোঁ প্ৰসাদ খাব মাতিছোঁ আমাৰ ইয়াৰ আলহীবিলাক আহিছে মাহীৰ ল'ৰা মামাৰ ল'ৰা সকলোবিলাক আহিছে আৰু লগতে আমিও ক'লোঁ আৰু সকলোবিলাক লগ হৈ ধুনীয়াকৈ মাহ প্ৰসাদ খালোঁ চাহ খালোঁ আৰু ৰাতিও মানে খানা এটা সৰুকৈ খালোঁ আৰু ভাল লাগিছে এনেকৈ ভাল লাগে কেতিয়াবা মানে আৰু ইয়াৰ সকলোবিলাকে ইমানে ফূৰ্তি লাগিছে ন চাওকচোন হাঁহি একদম পূৰা চাহ তাহ খাই আছে আৰু ধুনীয়া কাৰণ ইমান ধুনীয়া এটা ডাঙৰ উপহাৰ আনিছে বা ইমান ধুনীয়া এটা বাৰ্থডে দিনা ধুনীয়াকৈ ৰাখিলে হ'ল মই লাল চাহ খাম দে হ'ব দে আৰু বাদ দে আৰু নালগে ইলাজ কৰি আছে তই স্কুটি পালি নেকি মামাৰ স্কুটি এইবাৰ মেট্ৰিক এবছৰ আছে ন এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ এইটোতো জন্মহে আছে তুমি কিমান বাৰ যাম লাগে গাড়ী লোৱা দেখি কি হৈছে প্ৰেছাৰ উঠছি হা
কি হ'ল থৈ দিছো এবাৰ ভাত খোৱা ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন আপোনালোকে আৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মই পূৰা মাংস বিলোৱাত ব্যস্ত হৈ আছোঁ আৰু কাৰণ বাহঁত অহা নাই ময়ে গৈছিলোঁ কাৰণ ময়ে মাংস বিলোৱাটো ব্যস্ত খোৱাটো ব্যস্ত পূৰা একদম আৰু আমি সকলোৱে মিলি এসাঁজ খাই দিলোঁ ধুনীয়াকৈ বাৰ্থডে বুলি আৰু নতুন গাড়ীখন অনা বুলি ঘৰলৈ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব পাৰিবা আজিলৈ বাই বাই লাভ ইউ অল